ৰস মোৰ আৰু জীয়াৰীক পাইছে নাই আৰু কি কৰিম জীয়াৰীক কি কৰিম আৰু মোৰ আৰু কোনো কামেই নোহোৱা হৈছে আৰু মোৰো একেই অৱস্থা দোষ। মোবাইলটো মোৰ ক'ত পৰি আছে এতিয়া হিচাপে নোহোৱা হৈছে। কি যে আছিল দিনবোৰ কি হৈ গেল কেনেকে যে টাইম পাছ কৰিম ভাবিয়ে নাপোৱা হৈছো আৰু তাকেইতো আগতে সময়বিলাক কেনেকে পাৰ হৈ গৈছিল গমেই পোৱা নাছিলো। এতিয়া যে প্ৰতিটো মুহূৰ্তই কেনেকে ইমান দেৰি দেৰি লগা হৈছে। দিনটো নাযায়ে সেনেকুৱা লগা হৈছে আৰু নহ'লে মানে আমি দুয়ো এটা কাম কৰো দে এই নদীটোৰে পানীত জাপ দি দিওঁ মৰি যাওঁ দে হ'ব দে, দুয়ো নদীৰে পানীত জাপ দি মৰি যাওঁ। পানীটো এনেও বহুত দৱা আছে, এনেও আমি মৰিম, এক জাপ দি পেলাই দুয়ো মৰি যাওঁ। তাকেইতো মৰিম বুলি ভাবছো এটা কথাত মোৰ মনত পৰিছে ৰ কি কথা আৰু মনত পৰিল তোৰ? মানে নদীত হুল জুং বহুত থাকে কিছুমানে মদ তত খাই বটল চটল বিলাক পেলোৱে কাটা বটল বিলাক পেলোৱে তাতে যদি ভৰিখন কাটা যায় আমি কিমান দুখ পাম ভাবি চাওচোন তই গতিকে নদীত জাপ দি নমৰাও নেকি আমি হয়ো কথাটো তই ঠিকে ভাবছা, নদীত জাপ দি মৰলি মানে ভৰি কাটা যাব আমাৰ ন। গতিকে নদীত জাপ দি নমৰাই ভাল হ'ব আমি। তেতিয়াহ'লে পিছে হ'লে আমি কেনেকে মৰলি বেছি ভাল হ'বনো তাকেইতো তেতিয়াহ'লে আমি গাছৰ ওপৰত উঠি পেলাই মৰিম যদিও। পিছে হ'লে আমি গাছত উঠি পেলাই মৰিম যদিও এতিয়া আমি দুয়ো দুডাল গাছৰ ওপৰত উঠি মৰিম দে। হয়ৱে তই এডাল গাছত উঠ মই এডাল গাছত উঠিম পিছে ৰচোন গাছত উঠাৰ আগতে এটা কথা ভাবি চাইছেনে চা নাই? কি কথা কি কথা মানে ইমান ওখ গাছ, এই গাছৰ পৰা পৰি পেলাই দেখোন আমাৰ দেখোন ঠেং চেং গোটাই ভাংবয়ে। হয়ো ৰ কথাটো মই ভাবাই নাছিলো দেখোনে আমি তেন্তে হ'লে গাছত নুঠাই ভাল হ'ব নেকি? হয়ো দে গাছত উঠি মৰবা নৰা আমাৰ ঠেং ভৰি চৰি হাত তাত চব ভাঙি যাব একেবাৰে পিছে তেন্তে হ'লে কেনেকে মৰিম আমি এতিয়া? আমি তেনেহ'লে দুয়ো বিষ খাই মৰাও নেকি পাৰি অৱশ্যে তেনকে মৰবা। কিন্তু বিষ ক'ত পাবি ইতান বিষ ক'ত পাবি? ডিডিটি ফেনাল যি পাওঁ তাকে খাই দিম, মৰি যাম। বিষ খাই মৰলো এটা কথা, আমাৰ গলটো কিন্তু তামান ধৰব, আমি সহ্য কৰবা নৰিম। হয় নেকি এতিয়া তেনেহ'লে কি কৰো পিছে হ'লে মৰা প্লেনটো বাদ দেও নেকি আমি? হয়ো দে নমৰো দে আমি মৰা প্লেনটো বাদে দেও দে তহঁত দুয়ো কি প্লেন কৰিছা চব গম পাইছো ৰ। কোনোবাই আৰু পাবজি খেলা বন্ধ হ'ল তাৰে কাৰণে আৰু মৰবা ইচ্ছা কৰে না। কিয় মোৰ দৰে এটা ইউটিউব চেনেল খুলি ল'বা নৰা তহঁতে? তেতিয়া তহঁতক কিমান মানুহে চিনি পাব দেখা নাই? এতিয়া মোক কিমান মানুহে চিনি পায়, যোনে দেখা পায় শুনে মোক মাত দেই। আৰু পইচাও পাবি ইউটিউব চেনেলৰ পৰা। আৰু তহঁতে দেখোন ফেচবুকত যা তা পোষ্ট সোপা লিখি থাকা, সেই পোষ্টবিলাক তাত চাই এটা ভ্লগাৰ চেনেল খুলি লওঁচোন। সেই পোষ্টবিলাক সেই চেনেলটোত দিয়াৰ পিছত আৰু এনেও ফেচবুকত পোষ্টবিলাক লেখাওঁতে বহুত সময় যায়, গতিকে ভ্লগাৰত যদি সেই পোষ্টবিলাক লেখা তেতিয়া আৰু যেতিয়া মনটাইজ হ'ব তাৰপিছত তাৰ পৰাও পইচা পাবি। এই চেনেলত এডভাৰটাইজ আহিলে পইচা পাই যাবি। মোৰ চেনেলৰ লিংকটো দি দিম দেচোন, তহঁতে চাই ল'বি প্ৰথমে, তাৰপিছত আৰু সেই হিচাপে তহঁতেও বনাব পাৰিবি, তেতিয়া পইচা পাবি।